সকলোকে নমস্কাৰ। আৰু আজি মই কিছুমান কথা ক'ম বুলি ভাবিছোঁ এই পিংকি বাইদেউৰ ওপৰত। পিংকি বাইদেৱে মানে দুদিনমানৰ আগতে এটা ছ'চিয়েল মিডিয়াত ভিডিঅ' দিছিলে বেলেগৰ লগত। তেখেতে যি কৈছে সেইটো কিমানখিনি সঁচা আৰু কিমানখিনি মিছা তাকে লৈ মই ক'ম। তো আপোনালোকে প্ৰথমবাৰ ভালকৈ চাই যাব আৰু তেখেতৰ কথাখিনি শুনি পেলাই ক'ব মই কোৱাটো ভুল হৈছেনে শুদ্ধ আছে। কাৰণ তেখেতে কৈছে কি আমাৰ অসমত যিসকল অসমৰ যুৱক যুৱতীবিলাক বাহিৰত কাম কৰি আছে ন, তেখেতলোকে বাহিৰত মানে এনজয় কৰে বা আমাৰ অসমত কাম কৰি পেলাই লাজ কৰে কাৰণে সেই বাহিৰত কাম কৰি আছে। 30 লাখ যুৱক যুৱতীয়ে ইয়াত কাম কৰি আছে, আমাৰ অসমত কাম কৰি পেলাই লাজ কৰে। তো তাকে লৈ পেলাই কৈছোঁ এতিয়া লাজ কৰে নে কাম নাপায় নে কিহৰ কাৰণে কৰিছে। তো ভিডিঅ'টো আগলৈ চাই যাওক আৰু তাই কথাটো প্ৰথমে শুনি লওক। কিন্তু বিজেপি চৰকাৰ দিনত তেনেকুৱা হোৱা নাই। আপুনি যে কৈছে 30 লাখ নিবনুৱাই এতিয়া গৈ পেলাই বহি ৰাজ্যত কাম কৰি খাই আছে, মৃত্যুৰ মুখতো পৰিছে। তেওঁলোকৰ লাজ বেছি। অসমখনত কামৰ অভাৱ হোৱা নাই, কিন্তু তেওঁলোকে বহি ৰাজ্যত গৈ পেলাই ডাঙৰ মানুহ দেখুৱাই পেলাই কাম কৰিবলৈ গৈছে। অসমখনত কি কামৰ অভাৱ হৈছে? বহিৰাজ্যৰ লোকে আহি ইয়াত কাম কৰি পেলাই পেটে ভাতে খাই আছে, কিন্তু আমাৰ অসমৰ ল'ৰা ছোৱালী বাহিৰত গৈ পেলাই লেট্ৰিন চফা কৰি খাব, পকা মিস্ত্ৰী কৰি খাব, কিন্তু গাঁৱত বা আমাৰ অসমখনত যিমানখিনি কাম কৰি আছে সেইখিনি তেওঁলোকে কৰি খাবলৈ তেওঁলোকৰ লাজ লাগে। গতিকে তেওঁলোক বহিৰাজ্যলৈ যাবই লাগিব। আৰু যদি বহিৰাজ্যত 30 লাখ যে যুৱক যুৱতীসকলে কাম কৰি আছে বুলি কৈছে সেইসকলৰ যোগ্যতা নাই। যদি যোগ্যতা থাকিলেহেঁতেন কিন্তু সেই 30 লাখ যুৱক যুৱতীও কিন্তু চৰকাৰী চাকৰি পালেহেঁতেন। কাৰণ এইখন চৰকাৰ দিনত বহুতখিনি যুৱক যুৱতী কৰ্মসংস্থাপন পাইছে। আপুনিও দেখিছে, ময়ো দেখিছো। হয়তো আপুনিও কণা নহয়, আমিও কণা নহয়, গতিকে দেখিছো। মই আপোনাক আপুনি বুলি কৈছো, আপুনি মোতকৈ ডাঙৰ হয়। আৰু আপুনি যে কৈছে যে ইয়াত যে লেট্ৰিন চফা কৰি আছে, কিবা কৰি আছে, মানুহবিলাকে বাহিৰত বহিলৈ যাই পিনি লোককে নিজকে ডাঙৰ দেখুৱাবলৈ কৈ আছে বুলি আপুনি জানে নাই বাৰু তেখেতৰ ঘৰত প্ৰব্লেম কি আৰু তেখেতৰ ইনকম কিমান আৰু তেখেতে ঘৰত কেনেকৈ চলায় আপুনি জানে জানো? ঠিক আছে, আপুনি 30 লাখ মানুহে ইয়াত আমাৰ অসমৰ মানে 30 লাখ মানুহে বাহিৰত কাম কৰি আছে। কি আপুনি 30 জনৰ মানুহ আপুনি কাম কৰিব পাৰিব নেকি অসমত? আপুনি কওক। 30 জন মানুহ বাদে 3 জন মানুহ প্ৰতি মাহে আপুনি দৰমহা দি ৰাখিব পাৰিব। এটা মানে 20,000 ধৰক আপুনি পেমেণ্ট আপুনি ৰখাব পাৰিব। সেই মানুহজনৰ ঘৰত কি পৰিস্থিতি বা সেই মানুহজনৰ অসমত কিয় প্ৰব্লেমত ইয়াত আহিছে চাওক বাইদেউ। আপুনি কামৰ কথা ক'লে মই বেলেগ কথাত আপুনি যিখিনি কৈছে মই বেয়া পোৱা নাই, আৰু মামাই যিখিনি কৈছে মই সেইখিনি মই ক'বলৈ নাযাওঁ। কিন্তু আপুনি যিখিনি যে কৈছে যে ন বোলে আমাৰ অসমৰ যিবিলাক ল'ৰাবিলাকে বাহিৰত কাম কৰিব কৈছে বা নিজকে লেভেল দেখুৱাবলৈ বা নিজকে ডাঙৰ দেখুৱাবলৈ কাম কৰিব আছে, সেইবিলাক কোনো চখত নিজৰ ঘৰখন এৰি থৈ পেলাই নিজৰ মাক বাপেক নিজৰ সংসাৰ এৰি থৈ পেলাই বাহিৰত কাম কৰিব অহা নাই। কাৰণ তেখেতলোকে গম পায় যিজন মানুহে এইখিনি কাম কৰিছে সেই মানুহক ৰক্ষণ আপুনি দিছে কাম নিজে চৰকাৰে বহুত কাম দি আছে। কিন্তু যিসকলে নপঢ়া নুশুনা মানুহ আছে তেখেতলোকে ইয়াত যিটো লেবাৰ কৰি কিনি যিটো পইচা পোৱা পিনে ঘৰত চলাই আছে, ঘৰখন চলি আছে, তেখেত ইয়াত কি কাম কৰিছে কি কাম নকৰে আপুনি চাব আহিছে জানো? নাই ন আপুনি ফকতীয়াকে কি বাল কৰিবলৈ এইবিলাক কথা যায়। ইয়াত মানুহজনে কি কৰিব কোনো লেট্ৰিন চফা কৰিবলৈ কিবা কৰিব আপুনি আপোনাৰ ঘৰ লেট্ৰিন চফা কৰিবলৈ আপুনি কেইজন মানুহ লগাইছে কামলৈ কওক? আপুনি কওক কেইজন মানুহ লগাইছে আপুনি কামত? আপোনাৰ মতাটো আপোনাৰ মানুহে কিবা চাকৰি হ'ব পাৰে বা কিবা কাৰণে আপোনাক খুৱাইছে কাৰণে আপুনি এইখিনি কথা আজি এনেকে কৈছে এই বাহিৰত থকা লাগে। মই বেলেগ কথা আপোনাক কোৱা নাই, আপুনি এইখিনি কথা ক'লে যেখিনি কৈছো আপুনি বাহিৰত থকা লাগে যিখিনি লিডাৰ চুডাৰখিনি বাহিৰত আছে বুলি কৈছে ন সেইখিনি কথাত মই কৈছো দেই। আৰু সকলোৱে চাব, আপুনি সকলোৱে ক'ব যিখিনি বাহিৰত থকা ল'ৰা মানুহ যিখিনি বাহিৰত কৰ্মৰত আছে ন বাহিৰত কাম কৰিছে তাৰ প্ৰব্লেমটো কি, আপুনি কিহৰ কাৰণে কিবা কৰিছে আপুনি গম পায় জানো? আপুনি গম পায় জানো? আপুনি মুখত আহিলে বোলে আপুনি কৈ দিলে কথা হ'ব নেকি? অসম চৰকাৰ বহুত দিছে, কি নাই দিয়া সকলো দিছে, বহুত দিছে। আপোনালোকে মহিলাসমূহ 10,000 15,000 20,000 দিব পাৰে, কিন্তু আমাৰ যিখিনি লেবাৰ আমি যিখিনি নপঢ়া নুশুনা মানুহ যিসকলে আধা পঢ়াতে গুচি আহিবলৈ গৈছে ঘৰখন এৰি থৈ, কিছুমানে 10 পাছ কৰি আমি ঘৰখন চলাবৰ কাৰণে গুচি আহিবলৈ গৈছে কৰ্মক্ষেত্ৰত বাহিৰত নিজৰ ঘৰখন চলাবৰ কাৰণে। আপুনি তাক কি জানে? আপুনি যেনেকে কথা কৰিলে যে আপুনি ইয়াত লেট্ৰিন চফা কৰিব কিবা ইয়াত লেবেল চলাব আহিছে বুলি লেবেল চলাই আছে নেকি মানুহ ইয়াত আপুনি মাঘৰ বিহু বহাগ বিহু বুলি কিনে গাঁৱত সকলো মানুহে ফূৰ্তি কৰিছে, কিন্তু আমাৰ ছুটি নাই বাইদেউ গম পাই নাই আপুনি? আপুনি ইয়াত বেলেগ আমি মানুহৰ কাম কৰি আছে, আপোনাক কেইজন মানুহ কাম দিব আপুনি যদি 30 লাখ মানুহে কাম কৰি আছে বাহিৰত। এই 30 লাখ মানুহ বাহিৰত অসমলৈ যাওক, কাইলৈ যাওঁ আমি 30 লাখ মানুহ কাইলৈ যাওঁ বাহিৰত থকা 30 লাখ টকা কোন 30 লাখ মানুহ লেবাৰ ইয়াত যেনেকে মানুহে পইচা পাই আছে ন, যেনেকে দৰমহা পাই কিনে কৰ্মচাৰীৰ ঘৰত পইচা দি আছে ন প্ৰতি মাহে, সেইসকল মানুহ আপুনি তেনেকে পইচা দিব পাৰিব বা অসম চৰকাৰ পাৰিব নেকি সেইটো কওক? যদি পাৰে তেতিয়া আমি যাওঁ। আমি কি দোকান কৰিব লোকৰ এখন কাম কৰিবলৈ আপুনি নিজে কওক? যদি ইমানখিনি টকা মানুহ যদি
যাব পাৰে ন, বা আমাক ইমান টকা যদি চৰকাৰে দিব পাৰে ন, আমি যাওঁ, আমি কাইলৈ যাম ঘৰলৈ, আমি আমাক ভালো পাম, আমি ভাল পাম বাইদেউ, আপোনাৰ মতো আমি ভাল পাম যদি এইখিনি কৰ্মক্ষেত্ৰ যদি আপোনাক দিব পাৰে কামটো, বুজি পালে। আমি কাম কৰি থাকিম ন, আমি যোগালী কৰিম, আমি নপঢ়া নহা মানুহ, আমি যোগালী কৰিম, কিন্তু আমাক এই যোগালী 15,000 টকা দিবলৈ, 15,000 টকা পাবলৈ সময়ত আপোনাৰ পাবলৈ, সেই মানুহজনে যিজন ঠিকাদাৰে আমাক কামত লগাব ন, সেই ঠিকাদাৰজনে আমাক পইচা দিবলৈ, সেই 15,000 টকা দিবলৈ আপুনি 3 মাহ লগাই আপুনি গম পায়। আপুনি যিজন মানুহে কাম কৰে ন, সেই মানুহজনে গম পায়। আপুনি এনে ফকতীয়াকে তেনেকে কৈ নিদিব এইবিলাক কথা, মুখত আহিলে বুলি কৈ দিব যি টি কথা, বুজি পালে। এনে ফকতীয়াকে যিখিনি বাহিৰত কামৰ কাৰণে যিখিনি ল'ৰা কাম কৰি আছে ন ইয়াত, সেই সকলেহে বুজি পায়। ইয়াত কোনো লেবেল চলাবলৈ অহা নাই, ইয়াত কোনো ডাঙৰ মানুহ দেখুৱাবলৈ অহা নাই, ইয়াত কোনো BA MA পঢ়ি পেলাই ইয়াত বাহিৰত কাম কৰি থাকিব অহা নাই মানুহ, বুজি পালে। অসমত যদি ওলাই 1 লাখ চাকৰি, ইণ্টাৰভিউ মাৰিব আপোনাৰ 40 লাখ মানুহে ইণ্টাৰভিউ মাৰিব, তাৰপিছত চৰকাৰে কেইজনক চাকৰি দিব? পঢ়াটো ঢেৰ মানুহ আছে ন, কেইজন মানুহক চাকৰি দিব আপুনি? 1 লাখ যদি চাকৰি ওলাইছে, অলপ চবৰে কৈছো মই, ৰেলৱেত হওক বা বেলেগ হোমগাৰ্ডত হওক বা বেলেগ কিবা হওক, ফৰেষ্ট অফিচাৰ হওক বা আৰ্মিত হওক, য'তে নহওক, 1 লাখ যদি ওলাই ন, তাৰ 40 লাখ ইণ্টাৰভিউ মাৰে, 40 লাখ ভিতৰত 1 লাখ মানুহ দিব, বাকী 39 লাখ মানুহ ক'ত যাব, বা 39,000 মানুহ ক'ত যাব? অলপ মাথাটো খটাব বাইদেউ, এনে যিটো ভাষা কৈ নিদিব, বুজি পালে। এইবিলাক আমিও জানো, আমি চাকৰি নাপাওঁ হয়, আমি চাকৰি নাপাওঁ, আমি লেবাৰ মানুহ, কিন্তু আমাক লেবাৰ দি ক'লে, আমি যদি গোটেই মানে 30 লাখ মানুহ যদি আমি পালে লেবাৰ, যিখিনি লেবাৰ ক্ষেত্ৰত আছে ন, লেবাৰ ক্ষেত্ৰত যিখিনি 30 লাখ মানুহ যায় ন, সেই 30 লাখ মানুহ যদি তাত অসমত কাম কৰিব নহয়, কামেই নাপাব, বুজি পালে। যদি চৰকাৰে পাৰে কওক, চৰকাৰে পাৰে যদি কওক, আমি যাম, আমি ইয়াত আমি 2-3 ইয়াত আমি সদায় নিজৰ জীৱনটোক আমি নিজে ৰক্ষা কৰিবলৈ চেষ্টা কৰিবলগীয়া আছে আজিৰ দিনত, বুজি পালে। কিন্তু লেট্ৰিন বাথৰুম চফা যদিও কৰি আছে ন, লেট্ৰিন বাথৰুম চফা কৰি দিলে যিটো মানে ঘৰখন পালি আছে ন, পোহপাল দি আছে ন, সেইখন আমাৰ অসমত নোৱাৰি দিছে। হয়, আমাৰ অসমখন ভাল, আমি অসমক ভাল পাওঁ, অসমত বহুত কাম কৰিছে, কিন্তু এইটো ক্ষেত্ৰত আমি তেনেকে নকওঁ, আমি অসমখনক বেয়া নাপাওঁ, কিন্তু আপোনাক বেয়া পাইছো আপুনি এইখিনি কথা কোৱালৈকে, কাৰণ আপুনি অসমীয়া মানুহ হৈ পেলাই এইখিনি কথা যেতিয়া কৈছে ন, তেতিয়া আপোনাক মনত বেয়া লাগিছে। ইয়াত লেট্ৰিন চফা কৰিছে, কোনোবা বাথৰুম চফা কৰিছে, ইয়াত কৰি আছে ইয়াত, কিন্তু অসমত সেইখিনি কাম কৰিবলৈ তাক কেইজন মানুহ লেট্ৰিন চফা কৰিবলৈ লগাইছে তাত? কেইজন মানুহ লগাইছে? আপুনি লগাইছে নেকি? আপুনি লগাইছে নেকি কওক? আপুনি কওক, আপুনি 2জন মানুহ 15,000কে প্ৰতি মাহে 15,000কে আপুনি কেইজন মানুহক চাকৰি দিব পাৰিব কওক? আপোনাৰ ঘৰত কাম কৰিবলৈ লগাব পাৰিব কওক? সেইটো কওক। যদি নোৱাৰে এনে যিটি বকিং দিব, ইনষ্টাগ্ৰামত ফেচবুকত আহি পেলাই, বুজি পালে। আমিও দুখা নাই, আমি চৰকাৰক দুখা নাই, মই দুখা নাই চৰকাৰক, কিন্তু মই আপোনাক মই দুখিছো এই কথাটোত। আপুনি এনেকে হলে মানে যে এনে ফকতে আপুনি যদি পায় 10জন মানুহ যদি আপুনি ৰখাব পাৰে ন, প্ৰতি মাহে 15,000 দৰমহা দি পেলাই, বেলেগতো ইয়াত বেছি পায়, কিন্তু আপুনি সেই মানুহজনক 15,000কে দিছো, আপোনাক 15,000কে আপুনি যদি দিব পাৰে, কিন্তু যদি আমি 10জন মানুহ যদি ৰখাব পাৰে নহয়, মই যাওঁ আপোনাৰ ঘৰত কৰিবলৈ, আপোনাৰ ঘৰত লেট্ৰিন মই চফা কৰিম, বুজি পালে। কিন্তু এনে ফকতীয়া কথা নবকিব বাইদেউ ইয়াত এইবিলাকত, কাৰণ আমাৰ মনত দুখ লাগে, আমি কাম কৰি আছো, আমি কিহৰ কাৰণে কাম কৰি আছো? আমি ঘৰখন চলাবৰ কাৰণে কাম কৰি আছো, কাৰণ আমি এইটো ঘৰত আমি ইয়াত যিটো কাম কৰি আমি ঘৰখন যেনেকে চলিছো, আমি অসমত চলাই কিন্তু চলিব পৰা নাই, কাৰণ তেখেত ঠিকাদাৰ হওক বা বেলেগ যিজন মালিক হওক, সেইটো দিব নোৱাৰে সেইটো পইচা, বুজি পালে। এনে ফকতীয়াকে নাগাব, ইয়াত মানুহখনে 12 ঘণ্টা কাম কৰে, কিহৰ কাৰণে? নিজৰ পৰিবাৰটোৰ কাৰণে, এনজয় কৰিবলৈ ইয়াত কৰিব নাই কোনো ইয়াত, বুজি পালে।